Good morning everyone, welcome back to my YouTube channel. আজি মই শুটিংৰ দ্বিতীয়টি খণ্ড আপলোড দিবলৈ গৈ আছো। আমি শুটিং কৰি থাকোঁতে মানুহজনে দাখন লৈ কিয় খেদি আহিল গোটেইখিনি গম পাব আজি ভিডিঅ'টিত। তো চাও আহকচোন ভিডিঅ'টি শেষলৈকে। এয়া আমাৰ ৰিহাৰ্সেল চলি আছে, ইয়াতেই শ্বুট হ'ব আজি ভিডিঅ'টিৰ। এই ঠাইডোখৰ নাম হৈছে পুৰণি ভেৰগাঁও, ধুনীয়া ঠাই। আৰু আপোনালোকে এই ভিডিঅ'টি অতি শীঘ্ৰেই অসম ফিল্মি বুলি এটি ইউটিউব চেনেলত দেখিবলৈ পাব। দুৱাৰমুখত চাইকেল লোৱা পোৱালিটোক যাই পেলাই মাতব দে, সেইটো সেইবিলাক একেবাৰে কৰি লৈ যাওঁ। সিঙ্গেল শ্বটবিলাক মাৰি থাক। 3টা বজাৰ পিছত আৰু বেলা নাই নাই আৰু কি পিন্ধিম এতিয়া? শার্ট পিন্ধি দাও। শার্ট এনেকা ঐ ক'ত যোৱা আপি চাব যোৱা নেকি? কেটাঙা বুঢ়া খাতিৰ ঘৰত নাই মাৰ খালা। এবাৰ বেল এবাৰ বেল এনেকৈয়ে মজাক মস্তিৰে আমাৰ শ্বুটিং চলি আছে। আৰু এয়া সিহঁত অকণমান চান্স পালে পুৰা ছোৱালী জোকাব গুচি যায়। এই ঘৰতে ধুনীয়া ছোৱালী এজনী আছে। এনেকৈ ছোৱালী জোকাই থাকোঁতে হঠাৎ মানুহ এজনে সিহঁতক পুৰা দা চা লৈ খেদি আহিল। আৰু সিহঁতৰ অৱস্থা চাওকচোন কি হ'ল। ইহঁত দুটাৰ কাৰণে আমি খুব দৌৰিব লগা হ'ল। কথাতে কয় নহয় উলুৰ লগত বগৰী পুৰা যায় বুলি, আমাৰ সেয়াই গতি হ'ল। আৰু এয়া আকৌ এঠাইত শ্বুট কৰিব লৈছোঁ আমি। মন শ্বট লোৱাত বিজি হৈ আছে এতিয়া, মাত দিব টাইম নাই, খং উঠি আছে। কাক মাৰো কাক কাটো কৰি আছে। ঘৈণীয়েক থাকোঁতে ছোৱালী জোকাব গৈছিল আৰু খেদা খাই ঘৈণীয়েকক উঠাই লৈ আহিম। লতা হাই লৈছো হে। এই মৰিছে মহ। চৰি মহ নহয় মৌ হয় মৌ। লোৱা কাটো লোৱা আহি এয়া মানুহৰ ঘৰ পাই গ'লোঁ। ইয়াতে শ্বট হৈ আছে, আমাৰ শ্বুট হৈ আছে ইয়াতে। এই পূৰা চলি আছে। এইখন তাঁতৰ শালত শ্বট লোৱা হৈ গ'ল। আমাৰ এইবিলাক আমাৰ অডিয়েঞ্চ, শ্বুটিং চোৱা মানুহ। পুৰা বিজু শ্বুটিঙত মানুহবিলাক চোৱা মানুহেদি ভৰি গৈছে। আৰু এয়া যে আমাৰ ঘৰত নখোৱা পাতিছোঁ, এইটো আমাৰ ঘৰ। এই আমাৰ নখোৱা আছে, নখোৱাত এইবিলাক আলহী আহিছে আমাৰ ঘৰত আজি। পুৰা পাৰ্টি। অকণমান মিছাকে ধেমালি কৰিলোঁ, সেয়া আমাৰ কোনো ঘৰ নহয় বাৰু। চোৱাচোন এইপিনে হিৰ' ন গাঁৱৰ, ইয়াৰে গোটেইকেইটা পুৰা হিৰ' তামাম। আৰু এয়া শ্বুটিঙৰ পৰিৱেশ আমাৰ। উঠাইছোঁ গোটেইবিলাককে উঠাইছোঁ। শ্বুটিং চোৱাত বিজি মোক শ্বুটিং চোৱাত নহয় না। কি খবৰ? নাচিবা নেকি তুমি? হা
ইয়ে লাজে কৰিলে শ্বুট চলি আছে আমাৰ পূৰ্ণগতিত দৰ্শক আমাৰ দৰ্শক বহুত আছে এইটো সৰু বাবু এটা আছে জণ্ডিছ কালাৰ পিন্ধিছোঁ আমি আমি যেতিয়া জণ্ডিছ কালাৰ পিন্ধিছোঁ এই নাচি আছে বেকগ্ৰাউণ্ডত আৰু আমাৰ এই শ্বুট চলি আছে বেকগ্ৰাউণ্ডত এই আমাৰ শ্বুটিং চোৱা মানুহ drone উৰাই আছে এইপিনে শ্বুটিং চলি আছে এই হাই দি আছে বাই দি আছে ইনকলাব জিন্দাবাদ কৈ দিওঁ এবাৰ জয় হো ভাৰত মাতা কি এনেকে মালা ড্ৰোনৰ শ্বট এইটো কিউট মাইনা এইটো ন দাঁতকেইটা কি লাগিলে কলা কলা তোমালোকে যোৱা সেই তাতে যোৱা যা তাতে যা এনেকে কৰচোন ন our last shot ending shot ইয়াতে আমাৰ আজি এণ্ডিং শ্বট দিনটো ইয়াতে তাতে গ'ল এতিয়া এয়া সৰিয়হৰ মাজত লাষ্ট শ্বট ইয়াতে অকণমান ৰিহাৰ্চেল চলি আছে আহি ভাল লাগিলে ইয়াতে বহুত ধুনীয়া ঠাই হয় তো এয়াই আছিলে আমাৰ ভিডিঅ'টিত আজি যি কি পাৰোঁ দেখুৱাব ট্ৰাই কৰিলোঁ এতিয়া আমাৰ এণ্ডিং পজিশ্যন এয়া সৰিয়হৰ মাজতে আমাৰ গীতটো সমাপ্ত কৰিলোঁ আজি ভিডিঅ'টি সমাপ্ত কৰিলোঁ তো চাই থাকিব মোৰ ইউটিউব চেনেলটো ভাল পালে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানতে আমাৰ সভা ভংগ কৰিলোঁ বাই বাই টাটা দেখা পালে ৰখক তো ভিডিঅ'টি চালে চাগে আপোনালোক সকলোৱে একচুৱেলি কোনো কাকো খেদি অহা নাছিলে এইটো এটা আমাৰ শ্বুটিঙৰ পাৰ্টেই আছিলে থাম্বনেইল চাই যাতে কোনো মোক গালি নাপাৰে আগলৈ মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু মোক ছাপোৰ্ট কৰি গৈ থাকিব থেংক ইউ